পৰিস্থিতিটো আপোনালোকে সকলোৱে গমেই পায় যেহেতু আমাৰ দেশত এতিয়া কৰোনাৰ সেকেন্ড ৱেভে সম্পূৰ্ণ জোকাৰি গৈছে গতিকে এইফালৰ পৰা আমাৰ কৰোনা মহামাৰীৰ পৰা বচাৰ ক্ষেত্ৰত আমি এটাই আমাৰ উপায় আছে আমি প্ৰত্যেকই সজাগ হ'ব লাগিব সাৱধান হ'ব লাগিব আৰু সতৰ্ক থাকিব লাগিব আমাৰ গভৰ্ণমেণ্টে ধৰি দিয়া নতুন SOP মতে যিখিনি আমাৰ মিউনিচিপালিটি এৰিয়াৰ 5 কিলোমিটাৰৰ ৰেডিয়াছৰ ভিতৰত যিখিনি দোকান পোহাৰ আছে সেইখিনি আমি 11টা বজাতে বন্ধ কৰাই দিছোঁ আৰু 12টা বজাৰ লগে লগে আমাৰ ইয়াত কাৰফিউ আৰম্ভ হৈছে আৰু ৰুৰেল এৰিয়াত আগৰ SOP মতে 2টা বজাত দোকান পোহাৰ বন্ধ হৈছে আৰু 6টা বজাৰ পৰা কাৰফিউ হৈছে যেহেতু ইয়াতে কোভিডত আপোনালোকে গম পাইছে যে মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে আৰু দাহৰ ক্ষেত্ৰতো অলপ অসুবিধা আহি পৰিছে গাঁৱৰ মানুহ ৰাইজৰ মানুহে যেহেতু কেতিয়াবা ডেড বডি মানে তেওঁলোকে নলয় তেতিয়া আমাৰ অলপ প্ৰশাসনৰ ফালৰ পৰা আমি এইখিনি চাবলগীয়া হৈছে গতিকে আপোনালোকৰ পৰ্টেলৰ জৰিয়তে মই গৰেশ্বৰবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে সকলোৱে সাৱধান থাকক মাস্ক পৰিধান কৰক হেণ্ড চেনিটাইজিং ইউজ কৰক সামাজিক দূৰত্ব বজাই ৰাখক আৰু প্ৰত্যেকৰ জীৱন ৰক্ষাৰ কাৰণে একমাত্ৰ উপায় হৈছে সাৱধানতা অৱলম্বন কৰক ধন্যবাদ